Hey guys, welcome back to my YouTube channel. So guys, কি খবৰ আপোনালোকৰ মোৰ সদায় নিচিনাকে মজা. So guys, মই অকমান আগত ভাত পানী খালো, খাই কেনে হৈছিলো আৰু মানে ভিডিও বনাই আছিলো, ইনষ্টাগ্ৰামত আপলোড দিছো ৰিলস আপোনালোকে চাব. So guys, মই মানে এইকেইদিন কত ফুৰিব নাযাও, so ডেইলি ব্লগ আপোনালোকৰ ওচৰত দিম. যদি ভাল লাগে ভিডিওবিলাক লাইক কৰিব. আৰু guys, মই এটা মানে এনে ওচৰে পাজৰে কৰবা ফুৰিব যোৱা প্ল্যানিং কৰি আছো. যদি হয় মই আপোনালোকৰ ওচৰত নিশ্চয় ব্লগটা আপলোড দিম. So guys, এতিয়া 4টা বাজিলে. সো আজি ওয়েদাৰটো চাওক কিমান ধুনিয়া, বহুত বেছি ধুনিয়া আৰু আকাশখনটো বহুত বেছি ধুনিয়া হৈ আছে. সো আহিলো এতিয়া মোৰ ভাল লগা ঠাইখিনি, এইখিনিতে মই খোজকাঢ়ো. আপোনালোকে চাগে বৰ হৈ যায়, কিমান একেডোখৰ ঠাইকে দেখাই থাকে, কিন্তু কি কৰিম আৰু বেলেগ নাই. সো আজি মই কি কৰোঁ আপোনালোকক দেখাম. সো ভিডিওটো চাই থাকক. আৰু গাইস আজিৰ ওয়েদাৰটো চাওক কিমান বেছি ধুনিয়া, আকাশখন ইমান ধুনিয়া হৈ আছে, সঁচাকে বহুত বেছি ভাল লাগিছে. প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত কোনো বস্তুৰে কম্পেয়াৰ কৰিব নোৱাৰি. সঁচাই গাইস বহুত বেছি ধুনিয়া লাগি আছে আকাশখন, একদম মেঘবিলাক এনেকুৱা লাগি আছে যেন ওচৰত আহিছে. সঁচাকে বহুত ভাল লাগিছে, একদম গ্ৰীন, একদম মানে পিচ কালাৰৰ হৈ আছে. চুলিবিলাকত কালাৰ কৰিছো, সো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেন্টত জনাব. তো গাইস আজি বহুত দিন পিছত এইটো ৰাস্তাৰ ফালে খোজ কাঢ়িব আহিলো. ওয়েদাৰটো বহুত বেছি ভাল হয়, কাৰণ এইকেইদিন ইমান ৰ'দ দি আছিল. সো আজি বৰষুণো পৰা নাই, ৰ'দো দিয়া নাই, একদম মজা ওয়েদাৰ হয়, ভাল লাগি আছে. সো ভাবিলো এইটো ৰাস্তাৰ পৰা অকমান খোজ কাঢ়ি আহো. আৰু এয়া চাওক গাইস কিমান ডাঙৰ এটা বান্দৰ. এই বান্দৰকেইটা আহিছে মন্দিৰৰ পৰা. সো এয়া খোজ কাঢ়ি আছো আৰু এটা মোৰ পাৰ্চেল আহিব, ৰখি মানে ৰাস্তাত খোজ কাঢ়ি আছো, পাৰ্চেলটো কেতিয়া আহে আৰু ঘৰলৈ লৈ যাম. সো গাইস ফাইনালি মোৰ পাৰ্চেলটো আহিলে আৰু এইটো আহিছে জুকো অনলাইনৰ পৰা. সো এইটো মই অৰ্ডাৰ কৰা নাছিলো, মোক ইনষ্টাগ্ৰামৰ পৰা গিফ্ট দিছে, মানে কোলাবৰেচন কৰিবৰ কাৰণে দিছে. আৰু বেগটোৰ কোৱালিটিটো বহুত বেছি ভাল, আৰু এইটো মই ইয়াতে দি দিছো. পেজটোৰ নাম আপোনালোকে ফলো কৰিব আৰু অৰ্ডাৰ কৰিব, বহুত বেছি ধুনিয়া আহিছে সঁচাকে. এইটো লৈ কেনে মই ফটো উঠি কেনে দিব লাগিব ইনষ্টাগ্ৰামত. সো বহুত বেছি ভাল আৰু মই এইটো ইউজও কৰিব পাৰিম. সো গাইস আপোনালোকে চাওক, আপোনালোকক যদি ভাল লাগিছে অৰ্ডাৰ কৰি ল'ব ইনষ্টাগ্ৰামৰ পৰা, পেজটোৰ নাম মই দি দিছো. আৰু মোৰ ইনষ্টাগ্ৰামত মোক ফলো কৰিলে আপোনালোকে দেখা পাব, মই এইটো লৈ কেনে ফটো উঠি দি দিম. সো গাইস আপোনালোকক কেনেকুৱা লাগিছে মোক কমেন্টত জনাব. নমস্কাৰ, কি কৰি আছে আপোনালোকে? ভাত পানী খালে নে নাই? মই খালো. সো মই স্কুলৰ পৰা আহিলো অকমান আগত, আহি কেনে মই ভাত চাত খাই মানে স্কিনটো চাই আছিলো আইনাত. চাওক বহুত বেছি বেয়া হৈছে মোৰ স্কিনটো, আৰু এইবিলাকত একদম কলা কলা চামনি ৰেড হৈ গৈছে, মানে স্কুল যোৱা অহা কৰোতে ৰ'দ মানে কেইদিন যি গৰম দিছে, সো এইটোৰ কাৰণে বহুত বেছি বেয়া হৈছে. সো এইটো মই ঠিক কৰিব লাগিব. সো এইটো ঠিক কৰাৰ কাৰণে মই কি এপ্লাই কৰোঁ আপোনালোকক দেখুৱাম. আৰু বহুত কলা পৰিছে. সো কলা বগা লৈতো কথা নাই, কাৰণ মানুহ যেনেকুৱা হয় তেনেকুৱাই ধুনীয়া, কিন্তু মানে কিছুমান বাহিৰা শক্তি স্কিনটো বেয়া কৰি দিয়ে, যেনেকুৱা সূৰ্যৰ পোহৰ, তাৰপিছত আৰু যি টি ক্ৰীম লগা হয়, সো এইটোৰ কাৰণে. সো কি এপ্লাই কৰোঁ আপোনালোকক দেখুৱাম. এপ্লাই কৰাৰ আগতে আপোনালোকে মুখটো ভালকে ধুই ল'ব. মই ধুই লৈছো, সো আহক গাইস. মই এইটো লৈছো এয়া লেবু আৰু গাখীৰৰ সৰ, কাৰণ এইটো স্কিনৰ কাৰণে বহুত বেছি ভাল হয়. স্কিনটো মানে বহুত বগা কৰে আৰু কলা কলা চাৱনিবিলাক গুচি যায়. সো আহক গাইস এইটো এপ্লাই কৰোঁ. মোৰ এইবিলাক চাওক আপোনালোকে, একদম ৰেড হৈ গৈছে গৰমতে, আৰু পিম্পলছ উঠিছে দুটা তিনিটা, বহুত বেয়া স্কিনটো. সো এয়া গাখীৰৰ সৰ ইয়াতে লগাই লৈছো, এতিয়া এপ্লাই কৰিম. আপোনালোকে গৰম দিনত এপ্লাই কৰি চাব, বহুত বেছি ভাল হয়. মানে ৰ'দৰ পৰা এপ্লাই কৰিলে স্কিনটো শ্বাইন হয় আৰু কলা কলা চামনিবিলাক গুচি যায় আৰু দাগবিলাকো যায়. সকলো বগা নতুন মানে কথা নাই, স্কিনটো মেইন ভাল হ'ব লাগে, যাক যেনেকৈ স্কিন ভগৱানৰ দাস, সেইটোৱে বহুত বেছি ভাল, সেইটোলৈ চবে হেপী হয়. কিন্তু তথাপি মানে বাহিৰৰ অফিচ যেনেকৈ সূৰ্যৰ পোহৰ আৰু ক্ৰীম চিম এইবিলাক বহুত বেয়া কৰে স্কিনটো. সো আমি এইবিলাক এপ্লাই কৰিব লাগে. আপোনালোকক দেখুৱাম মই এপ্লাই কৰাৰ পিছত ৰিজাল্টটো. আৰু গলটো এপ্লাই কৰিব নহ'লে মুখখন লগা থাকিব আৰু গলটো কলা হৈ যাব, স্কিনৰ লগত মানে মেচ নহ'ব ডিঙিটো মুখৰ লগত. সো এপ্লাই কৰিব, সো হৈ গ'ল বহুত থাকিলে. সো এইটো মই হাতত এপ্লাই কৰিম. সো এতিয়া হাতটো ভালকৈ কৰি দিম এইটো. সো আহক গাইস, এতিয়া মুখটো ধুই লওঁ আৰু ধুই আপোনালোকক দেখুৱাম কেনেকুৱা মানে স্কিনত এইটো মোৰ কাম কৰিলে. আপোনালোকে এতিয়া চাওক মোৰ স্কিনটো কিমান চাফা লাগি আছে আৰু একদম গ্ল' কৰি আছে, শ্বাইন হৈছে পুৰা. সো আপোনালোকে এইটো ইউজ কৰি চাব, বহুত বেছি ভাল হয় স্কিনৰ কাৰণে, আৰু একো মানে ক্ষতি নকৰে, বা পিম্পলছ একো নুঠে, একো ইনফেকশ্যন নকৰে, কাৰণ এইটো একদম পিয়ৰ বস্তু হয়, মিল্ক আৰু লেমনটো. সো আপোনালোকে এইটো লগাই চাব. সো গাইস চাওক হোৱাইট কালাৰৰ কিমান ধুনীয়া ফুল ফুলিছে আমাৰ ঘৰত. আপোনালোকে জানে নেকি এই ফুলপাহৰ নাম কি? জানিলে প্লিজ মোক কমেন্টত জনাব, মই নাজানো, আমাৰ ঘৰত ফুলিছে, সো মই ভিডিঅ' কৰিলো.
বহুত বেছি ভাল লাগিছে সো এতিয়া মই ইভিনিঙৰ খানাটো খাই লওঁ ক্ৰীম বন আৰু ক্ষীৰ বনাইছে মা আজি সো খাই লওঁ খাই কেনে নেল পলিশ লগাম ভাবি আছো বহুত দিন হ'ল লগোৱা নাই সো যা লগাই আছো তাই মোক ধুনীয়াকে লগাই দি আছে মানে মোৰ বায়ে সো এয়া চাও ৰবা কেনেকুৱা ডিজাইনৰ হয় এইটো কিবা বেলেগ ডিজাইন লাগি আছে ধুনু চুনু লাগিছে নে আৰু এয়া পপকৰ্ন কুকাৰত দি দিছো আৰু এয়া কণী ফ্ৰাই কৰি থৈছো আঞ্জা বনাম পপকৰ্নবিলাক চাও কিমান ধুনীয়াকে ফুটিলে আৰু এয়া মছলাটো দি দিছো চিজি মছলা সো এইটো পপকৰ্নৰ থাকে আৰু এয়া পপকৰ্নটো খাই লওঁ কৰি কেনে সো গাইজ এয়া কণীৰ আঞ্জাটোও হৈ গ'ল সো অকণমান পিছত মই ভাত পানী খাই শুই যাম কাৰণ কালি ৰাতিপুৱা মোৰ আৰু স্কুল আছে সো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ প্লিজ প্ৰেছ দি বেল আইকন